হেল্ল' বন্ধুসকল, আজি আহি আছিলোঁ সীতাজখলা আৰু মোৰ লগত আহিছে ঋতু সীমান্ত ব্লগ আৰু ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভাল পালে ভিডিঅ'বিলাক চাই আৰু কাষৰ ভিউবিলাক চাওক আপোনালোকে একদম আপোনাৰ চেল্ফি ষ্টিকে দেখুৱাই দিছোঁ চাই লওক আৰু লগ পাই আছোঁ আপোনালোক সীতাজখলা মেইন জেগাত ব্লগ আৰু আপোনালোকে আগৰ ভিউটো দেখিছে দুই চাইডে গছ আৰু মাজে মাজে আমাৰ মৰিগাঁও ল'ৰা ব্লগ আহি আছোঁ আৰু ইমান কষ্ট হৈছোঁ কাৰণে আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু মই ইয়াৰ পিছত ডিচেম্বৰ 1ষ্টতে শ্বিলং লাইভ লুং গৈ আছোঁ আৰু ইয়াতকৈ ভাল ভিডিঅ' পাব আপোনালোকে ইয়াত বৰ্তমান সীতাজখলা আহি পালোৱে আৰু ইয়াত গাখীৰৰ কাৰণে বিখ্যাত আৰু বলক এতিয়া মন্দিৰটো এইটো দেখিছে আগত পাহাৰখনৰ গৈ আছোঁ বলক আৰু ওপৰত লগ পাই আছোঁ এতিয়া আমি সীতাজখলা মন্দিৰটোৰ বাহিৰত আছোঁ আৰু এইফালে আপোনালোকে চাৰিওফালৰ পৰিৱেশটো এবাৰ চাই লওক আৰু ইয়াত আপোনালোকৰ বাইক ইফালে কাষৰফালে এই আম গছডাল কাষৰফালে থ'ব পাৰে আৰু এইটো পাহাৰটো ওখকৈ দেখিছে আৰু ইয়াৰ ভিতৰত গৈ আৰু ইয়াক কিহৰ কাৰণে সীতাজখলা বুলি কয় আপোনালোকৰ ওপৰত এই বাবা এজন আছে আৰু সুধি পেলাই সকলো কথা কৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ককা মানে সীতাজখলা যে হ'ল মানে সীতাজখলা মানে বিষয় মানে সীতাজখলা ইয়াত আপোনাৰ বাল্মীকি আশ্ৰম আছিলে হয় সীতাক যেতিয়া ৰাৱণে বনৰ পৰা যেতিয়া শ্ৰীলংকাত লৈ গ'ল যে হয় তাক ৰাৱণক মাৰি ৰামে আকৌ ঘৰলৈ যেতিয়া আনিলে হয় তো বাল্মীকি আশ্ৰমতে মানুহ তাক জাগা দিলে থাকিব কাৰণে আশ্ৰমতে ঘৰত ৰখা নাই ৰাম মানে প্ৰথম বাল্মীকি আশ্ৰমত ৰখাইছিলে ফাৰ্ষ্টটো ঘৰত লৈ গৈছিলে হয় কিন্তু নিয়াৰ পিছত আপোনাৰ অযোধ্যাৰ মানুহ বহুত ধৰণৰ কথা ক'ব ধৰিলে হয় আৰু এই কাপোৰ ধোৱা ধুবি এটা আছিলে হয় সি কয় যে সিহঁতে দুটা মোটা মাইকী কাজিয়া কৰিলে হয় মাইকীজন কৈ আছে যে তই মাৰপিট কৰি আছ মই মাইকৰ ঘৰত গুচি যাওঁ ধোবিটো ক'লে যে তই ৰামক ভাবিছ ৰামনে হৰি লৈ গৈছে তাকো আনি ৰাখি ল'লে তই ৰাম নাভাবি ঘৰৰ পৰা ওলাই যাবি যদি মই তোক আৰু নাৰাখিম হয় তেতিয়া এই ৰামটো এই কথা শুনি পেলা লক্ষ্মণক মাতি পেলাই ক'লে লক্ষ্মণ তুমি লৈ যাক সীতা কৰণে জনাল টপুক সূৰ্যমুখী পাহাৰতে এৰি আহা সূৰ্যমুখী পাহাৰ সূৰ্যমুখী আপোনাৰ অসমীয়াত ভাষাত আছে সূৰ্য উঠা দেশ সূৰ্য উঠা দেশ অসমীয়া সূৰ্য উঠা মানে সূৰ্যমুখী পাহাৰখন অসমীয়া সূৰ্য উঠা দেশ বুলি সূৰ্য উঠা সূৰ্য উদয় হ'লে হয় পহৰটো ইয়াত পৰে হয় 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 তাৰপিছত বাল্মীকি আশ্ৰম যেতিয়া সীতাক দি দিলে হয় সীতা ইয়াতে থাকিছে হয় আপোনাৰ লকুচৰে জন্ম হৈছে জয়নগৰ বিজয়নগৰ পাহাৰৰ ভিতৰত আছে আপোনাৰ লকুচৰে যে ঘৰ ধৰিছে যে ৰামৰ ঘৰ তাত মানুহ চানুহ নাই এতিয়াও আছে জেগাটো তাত মানুহ যাবাই পাৰা কোন জেগা বুলি ক'লে এই পাহাৰৰ ভিতৰত আছে পাহাৰৰ ভিতৰত আছে কি বুলি ক'লে আপুনি জয়নগৰ বিজয়নগৰ জয়নগৰ বিজয়নগৰ পাহাৰৰ মাজত আছে যাবলৈ পোৱা নাযায় মানে অকণমান মানুহ তাত বেছি যাব পৰা নাই জয়নগৰ বিজয়নগৰ বুলি কয় তাৰপিছত সেইকাৰণে মানে এই পাহাৰ মানে সীতাজখলা বুলি কোৱা হয় একেলগত আগত ছট যুগত হয় এই বাল্মীকি আশ্ৰম আৰু জয়নগৰ হয় ৰামে যোগ কৰি যে ঘোঁৰা এৰিছিলে সেই ঘোঁৰাখিনি ধৰিছে সীতাজখলাটোৰ নামটো আছে যে এই চিৰিটো একদম নদীলৈ আছে আৰু আপোনাৰ ইয়াত মন্দিৰ আছে এই নতুন মন্দিৰ আছে নহয় মন্দিৰ আছে এই মন্দিৰটো এনেকুৱা পাথৰ কাটা বাঘীটো চাৰিওফালে আছে ঘূৰিয়াতে কিন্তু মন্দিৰ নাই আৰু ঈশ্বৰৰ নাও এতিয়াও তাতে আছে একবাৰ মানুহ লাগিছিলে খান্দিবাৰ ওলাবৰ কাৰণে ওলাব পৰা নাই আৰু আছে এতিয়া আকৌ কপা এইখিনি কথা এটা সুধো মানে এইখিনি মানে এয়া যে সীতাজখলা গাখীৰ পোৱা বুলি ক'লে সীতাজখলা গাখীৰটোৰ বিষয়ে মানে ইমান বিশেষ নাজানো আপুনি সীতাজখলা ইয়াত আগত মহৰ খুঁটি আছিল গৰুৰ খুঁটি আছিল মহৰ খুঁটি গৰুৰ খুঁটি এতিয়া আপোনাৰ আমাৰ অসমৰ ভিতৰত ইয়াত বেছি আছে গাখীৰ উৎপাদন হয় মানে গাখীৰ ক্ষেত্ৰত অসমৰ ভিতৰত মানে সীতাজখলাতে মানে একচুৱেলি আগতে গৰু খুঁটি মহৰ খুঁটি থাকে মানে সেইকাৰণে গাখীৰখিনি বেছি উৎপাদন হয় সেইকাৰণে তাকে সীতাজখলা মানে গাখীৰ কাৰণে বিখ্যাত বুলি এটা মানে জনা যায় অসমত সীতাজখলা নামতে আমাৰ এই ছ'চাইটি চলি আছে গুৱাহাটীৰ দোকান আছে নগাঁও আছে ইয়াতো আছে সীতাজখলা নামত দেখিছোঁ মেইন ৰাস্তাৰ লগতে দেখি যে সীতাজখলা গাখীৰ পোৱা বুলি মানে সীতাজখলা মানে এনেই শুনি থাকোঁ গাখীৰ যে মানে তাত গাখীৰ পায় বুলি কিন্তু গাখীৰ যে মানে সীতাজখলা কিয় বিখ্যাত বুলি সেইটো বুজা মানে গম পোৱা নাছিলোঁ আজি গম পালোঁ যে জানি পেলাই ভাল লাগিল আপোনাৰ পৰা আৰু সীতাজখলা মন্দিৰ আমি ভিতৰত কি মন্দিৰ আছে আপোনালোকক দেখুৱাই দিম ময়ো দেখা নাই বাৰু আৰু ইয়াৰ পৰা বাৰু দেখুৱাই দিওঁ ভিতৰলৈ নাযাওঁ বাৰু এয়া চাই লওক
হনুমান আছে, গণেশ আছে, ইয়াতে হনুমান বাবা আছে, গণেশ আছে, সীতা মা আছে, ৰাম লক্ষ্মণ আছে, বিষ্ণু তিনিটা চক্ৰ আছে, বিষ্ণু 3টা চক্ৰ আছে বোলে ইয়াত। সেইখিনিয়ে নহয় আৰু এইফালে মন্দিৰটোতো কিবা আছে আৰু আমাৰ বাবাই কৈ যাব। সীতা মাতা আৰু লৱ কুশ। এইটো আপোনাৰ সীতা মাতা আৰু লৱ কুশৰ মূৰ্তি হয়। আৰু ইয়াত আপুনি অকলে থাকেনে? আৰু যিসকলে আহিব বিচাৰিছে এয়া আপোনাৰ জেগাটো আমলিঘাট পৰেনে? এইটো মানে এনে জেগাটোতো এইটো আমলিঘাট নহয়, এইটো গোভাই পৰে, কিন্তু য'ত ছ'চাইটি আছে তাত আমলিঘাট পৰে। সেইকাৰণে মানে ছ'চাইটিয়ে সীতা জখলাৰ নাম দি পেলাই মানে চলাই আছে। আপোনালোকে জাগীৰোডৰ ফালৰ পৰা আহিলে প্ৰায় ধৰক আপোনাৰ দেওশাল মন্দিৰটোৰ পৰা 1 কিলোমিটাৰমান আহিলে ভিতৰ ফালে আপোনাৰ দেখা পাব সোঁ চাইডে সীতা জখলা বুলি আছে। তাৰ পৰা সোমাই আহিলে আপোনাৰ 1 কিলোমিটাৰ নালাগে, অলপ সময় 5 মিনিট বাদ সোমাই আহিলে এই মন্দিৰটো পাব। এইটো দেখিছেনে মন্দিৰটো কি ধুনীয়া, আৰু যোনে যোনে আহিব বিচাৰে ইয়ালৈ আহিব পাৰে। আৰু জেগাটো খুবেই ধুনীয়া জেগা।